নমস্কাৰ বিশেষ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিলো বিশেষকৈ পোষ্টমেলন কনচাৰ্টক লৈ এতিয়াও অসমত চৰ্চা চলি আছে কাৰণ তেখেতে আহিলে কিন্তু সেই ঘটনাটোকো বিশেষকৈ মানুহে ক'ব বিচাৰিছে যে তেওঁ আনিছে একমাত্ৰ জুবিন গাৰ্গৰ যেটো ন্যায় কথা লৈ অসমত বৰ্তমান আজিও মানুহে দুখ কৰি আছে যে কেতিয়া জাস্টিস পাব সেই কথাটো তল পেলাবৰ কাৰণে পোষ্টমেলনক অনা হল নেকি এই বিষয়ক লৈ কিন্তু মানুহৰ চিন্তা এতিয়াও অব্যাহত আছে 8 ডিসেম্বৰ 2025 বিশেষকৈ খানাপাৰা ভেটেনেৰী গ্ৰাউণ্ডত যেটো পোষ্টমেলন কনচাৰ্ট হৈ গল আৰু তেখেতক প্ৰথমবাৰৰ বাবে আমাৰ অসমলৈ আহিছে আৰু অসমলৈ অনাৰ উদ্দেশ্য কিছুমানে যদিও এটা নেগেটিভ ফালৰ পৰা চাই কিন্তু তাৰ পজিটিভটো কথাও কিছুমান নথকা নহয় বিশেষকৈ পূৰ্বাঞ্চললৈ বিশেষকৈ সংগীত শিল্পী আকৰ্ষণ কৰাৰ এটা প্ৰয়াস বুলিও ক'ব পাৰি কাৰণ আগতে এনেকে ইমান এজন ডাঙৰ শিল্পী বিশেষকৈ অসমত অহা নাই আৰু তেওঁ বিশেষকৈ স্পেশালি তেওঁ এবাৰ প্ৰথমবাৰৰ কাৰণে আমাৰ অসমত আহিছে আগতেও ভাৰতৰ বিভিন্ন দুটা জায়গাত আহিছে কিন্তু এইবাৰ অসমলৈ অহাটো তেওঁৰ প্ৰথমবাৰ যে নহক শিল্পী কোনোবাই তেওঁক ভাল পায় কোনোবাই বেয়া পায় হেতু ক'ব নাযাও যেহেতু জুবিন গাৰ্গৰ এই সময়ছোৱাত বিশেষকৈ আমাৰ অসমৰ মানুহবিলাকে এতিয়া জুবিন গাৰ্গৰ যেটো আমাৰ মাজৰ পৰা নাইকিয়া হৈ যোৱা হুকটো যাব পৰাই নাই এই মুহূৰ্তত বিশেষকৈ এই সময়খিনিত তেওঁক অনাটো কিমান জোৰ গ্ৰহণযোগ্য হেতু খালি এটা মানে মানুহৰ মনত চিন্তা আহিছে যে তেওঁ জুবিন গাৰ্গক জাস্টিস দিব নোৱাৰিব নেকি বিশেষকৈ অসম চৰকাৰে ইয়াৰ পৰা পিছহুকাৰ প্ৰয়াস কৰিছে নেকি এই কথাবোৰ কিন্তু আলোচনাৰ বিষয়বস্তু হৈ পৰিছে বৰ্তমান সময়ত পোষ্টমেলন আহিছে তাত আমাৰ ক'বলগীয়া একো নাই তেওঁৰ গাত একো ভুল নাই এতিয়া প্ৰথম কথাটো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ে আমাৰ হিয়াৰ আমঠু অসমৰ সম্পদ জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায় তদন্ত আমি যি অসমবাসীয়ে ন্যায় বিচাৰিছো এই যে ন্যায় যে জুবিন দাক যে দিব লাগে সেইটো পিছুৱাব বিচাৰি আছে তেওঁ মানে জুবিন দাক ন্যায় দিবৰ মন নাই যাৰ বাবে এনে ধৰণৰ পোষ্টমেলনক মাতি নি কনচাৰ্ট কৰিব বিচাৰি আছে এতিয়া প্ৰথম কথা আমি জুবিন দাৰ গান এটা শুনিছিলো জাপি বৰষুণত লাগে বৰষুণ দিলে কামত নাহে হৈ আগতেও কৈছিলো কাৰণ এইটো কথা খাতে কাৰণ কিয় যদি সময়ৰ কাম সময়ত নকৰে গোটেই অসমবাসীয়ে ভাৰতবৰ্ষৰ জুবিন দাৰ ন্যায়ৰ বাবে মাত মাতি আছে আপোনাৰ বলিউডৰ পৰা মানুহ আহিছে খবৰ ল'বলৈ জুবিন দা যেতিয়া শেষ নিশ্বাস ত্যাগ কৰিছিলে যেতিয়া ফিউনাৰেল হৈছিলে সেই টাইমতো তেওঁ ৱৰ্ল্ড ৰেকৰ্ড কৰি গৈছে বিশ্বত তো সেইজন মানুহৰ ন্যায় দিয়াৰ পৰা এইখন চৰকাৰ মানে ন্যায় দিয়াটো পিছুৱাব বিচাৰিছে আৰু এটা কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰে বাৰে প্ৰতি ডেট এক্সটেণ্ড কৰি গৈ আছে কেতিয়াবা কয় 10 তাৰিখ কেতিয়াবা কয় 17 কেতিয়াবা কয় 8 তেওঁ নিজে ঠিক মানে নিজে নিজকে মানে কনভিন্স কৰাব পৰা নাই তেওঁ কৰিব গৈ আছে কি এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক সুধিব বিচাৰিছো যে আপুনি নিজেই কয় যে মই বিগ ফেন অফ জুবিন গাৰ্গ আপুনি যদি সঁচাকৈ জুবিন গাৰ্গ ডাঙৰীয়াৰ ফেন হয় তেনে জুবিন গাৰ্গ ডাঙৰীয়া কেতিয়া ন্যায় দিব অসমে জানিব বিচাৰিছে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ মেজিক চাবলৈ অসমবাসীয়ে বিচৰা নাই মেজিক বহুত হৈ গ'ল এতিয়া সঁচা অৰ্থত ন্যায় চাব বিচাৰিছে আৰু মুখ্যমন্ত্ৰী হিমন্ত ডাঙৰীয়াৰ লগতে এইখন চৰকাৰৰ পৰা কি আশা কৰিব য'ত যেতিয়া দিৱালীৰ কথা কৈছিলে দিৱালী ফটকা ফুটাবলৈ মেণ্ডেটৰী কৰিছিলে যে ফটকা ফুটাবই লাগিব তেওঁ এনেধৰণৰ কথা কৈছিলে তো এইখন চৰকাৰে যদি জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যুৰ পিছত দেৱালী ফুটাবলৈ কুণ্ঠাবোধ নকৰে নিজেই ফুটাবলৈ ৰাইজক মানে অনুৰোধ জনায় তেন্তে পোষ্টমেলনক মাতি আনি কনচাৰ্ট কৰাটো কোনো ডাঙৰ কথা নহয় আৰু লগতে আমাৰ অসমবাসীৰ কাৰণে বিশ্ববাসীৰ কাৰণে জুবিন গাৰ্গ ডাঙৰীয়া হৈছে মাইকেল জেকসন মানে জুবিন গাৰ্গ ডাঙৰীয়া তেওঁ মাইকেল জেকসনতকৈ মানে আমি জুবিন গাৰ্গ ডাঙৰীয়া বহুত ওপৰত ৰাখোঁ তো পোষ্টমেলনতকৈ জুবিন গাৰ্গ ডাঙৰীয়া বহুত ওপৰত হয় আমি সৰুৰ পৰাই জুবিন গাৰ্গ ডাঙৰীয়া গান শুনি ডাঙৰ হৈছোঁ চবেই জুবিন গাৰ্গ ডাঙৰীয়া গান শুনি ডাঙৰ হৈছে এতিয়া কথা হৈছে কি জুবিন গাৰ্গ ডাঙৰীয়া যি সৃষ্টি যি তেওঁৰ মানে যি আদৰ্শ সেই আদৰ্শৰ সৃষ্টি আমি যুৱ প্ৰজন্মই সদায় ফ'ল' কৰি থাকোঁ আৰু ফ'ল' কৰি আহিম এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে আৰু এষাৰ কথা কৈছিলে যে চিনাকি আৰু অচিনাকি মানুহ জুবিন গাৰ্গ ডাঙৰীয়াক মানে অচিনাকি মানুহে মানে সেই অচিনাকি মানুহৰ ওচৰলৈ যাবলৈ নিদিওঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়টো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সংবাদমেলত কৈছিলে এতিয়া সুধিব বিচাৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে আপুনি তথা আপোনাৰ পৰিবাৰে পোষ্টমেলনৰ এই কনচাৰ্ট উপভোগ কৰিবনে নকৰে এতিয়া আপুনি আৰু আপোনাৰ পৰিবাৰে প্ৰমাণ কৰিব লাগে যে আপোনালোকে এতিয়া জুবিন গাৰ্গ ডাঙৰীয়া সঁচা অনুৰাগী নে মিছা অনুৰাগী জানিব বিচাৰিছে তেওঁলোকেতো ডিভাইড কৰিছিলে সঁচা অনুৰাগী আৰু মিছা অনুৰাগীৰ ক্ষেত্ৰত তেওঁলোকে ডিভাইড কৰিছিলে লগতে আমি সংবাদ মাধ্যমত দেখিবলৈ পাইছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নী E7 বুলি সাংস্কৃতিক এটা মানে ব্যৱসায় আছে তো সেইটো জড়িত আছে নেকি আমি দেখিবলৈ পাইছোঁ লগতে বাডৱাইজাৰ এটা এলকহলৰ কোম্পানী তেওঁলোকক স্পন্সৰ কৰিছে আমি এইবিলাক শুনিব পাইছোঁ কিমান সঁচা কিমান মিছা নাজানো